গাইজ, আজি নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ। আজি আমি এফালে ফুৰিবলৈ যাম। আপোনালোককো তাতে লগ পাম। এয়া জুই ৰখাবলৈ চুমিয়ে ডাল টানি আনিছে। খানা খাই আছে। বিদাসী কেনেকুৱা হৈছে? হেল্ল' গাইজ, ভিডিঅ'টো শেষ কৰিম বুলি শেষ কৰাই নহ'লে, গধূলিয়ে হ'লহি। খানা খাই আহি কাম বন কৰোঁতে গধূলি হ'লহি। এতিয়া আকৌ ৰাতিৰ সাঁজ বনাবলৈ হ'ল। আহকচোন মই আজি ৰাতিৰ সাঁজত কি বনাওঁ চাওঁ। মই আজি ৰাতিৰ সাঁজত বনাম বিলাহী, আলু, এয়া আদা নহৰু খুন্দি লৈছোঁ, এয়া সৰিয়হ অকণমান পিচি লৈছোঁ, এয়া মাছ ভাজি আছোঁ। মোৰ মাছ ফ্ৰাই হৈ গ'ল। আনফালে কেৰাহী পাতি থৈছোঁ, ইয়াতে জোলখিনি বনাই লওঁ। তেল দি দিছোঁ, কেৰাহীত তেল দি লৈছোঁ। মাহঁতৰ লগত খানা খাবলৈ গৈছিলোঁ, তাৰে অকণমান ভিডিঅ' দি থৈছিলোঁ। আপোনালোকে কেনেকুৱা পালে নাজানো, দি দিছোঁ। আদা নহৰু হ'লত এতিয়া খুন্দি লোৱা সৰিয়হটো দি দিছোঁ। বিলাহীখিনি হোৱালৈকে ভাজি থাকোঁ। অকণমান হালধি আৰু অকণমান নিমখ দি দিছোঁ। ইয়াতে আলুখিনি দি দিম। মাছৰ জোল উতলি আছে, এতিয়া মই ইয়াতে মাছকেইটা দি দিম। বিলাহী আলুৱে মাছৰ জোলখন খাই সকলোৱে ভাল পায়নে বাৰু? মই কিন্তু বৰ ভাল পাওঁ দেই। এতিয়া অলপ উতলি থাকক। মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া ইয়াতে ধনিয়া দি দিছোঁ। ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, কাইলৈ নতুন এটা ভিডিঅ'লৈ আকৌ আহিম। বাই।